আসসালামু আলাইকুম। ইয়া হচ্ছে আমার কোয়ালিটি জোগোয়া মেশিন। এটা হচ্ছে 500 ক্যাপাসিটি ইনকিউবেটর মেশিন। এই মেশিনটো ফুল্লি অটোমেটিক ইনকিউবেটর মেশিন। আৰু এইটো ইনকিউবেটৰ মেশিনত আমাৰ কি হাঁহ মুৰ্গী আৰু কইল বাৰ্ডৰ কণী দিব পাৰি। আৰু এইটো মেশিনত যদি কইল বাৰ্ডৰ কণী দিয়া হয় 1000 ডিমা যাব, আৰু মুৰ্গীৰ কণী আমাৰ 500 আৰু হাঁহৰ 450টা কণী যাব। আৰু এইটো ফুল অটোমেটিক ইনকিউবেটৰ মেশিন। ইয়াত চাওক, এইটো হৈছে কণ্ট্ৰলাৰ। ইয়াত বস্তুবিলাক দিয়া হৈছে, ইয়াত ছেট কৰাৰ ছিষ্টেমটো আছে, ইয়াত আপ ডাউনৰ ছিষ্টেমটো আছে। এইটো হৈছে আমাৰ যিটো মটৰটো নিয়ন্ত্ৰণ কৰাৰ কাৰণে এইটো সময়ে সময়ে টাৰ্ণিং লৈ থাকিব, আৰু এইটো 3 ঘণ্টাৰ পিছত 1 মিনিটকৈ টাৰ্ণ ল'ব। আৰু এইটো ভিতৰৰ ছিষ্টেম। এই ভিতৰৰ ট্ৰেবিলাক চাওক, এই ভিতৰত ট্ৰেবিলাক ডাইৰেক্ট হৰিজেণ্টেল ছিষ্টেমত কণীবিলাক লৰচৰ হৈ থাকে। আৰু এইটো মেচিনৰ ৰিজাল্ট ভাল। কোনোবাৰ যদি ইণ্টাৰেষ্টেড হয় আমাৰ মেচিনত, তেনেহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰক। আমাৰ লিংকত দিয়া নম্বৰটো লৈ যোগাযোগ কৰক। আৰু আমাৰ লগত যি থাকে, আমাৰ ইয়াৰ পৰা হাঁহ মুৰ্গী কইল বাৰ্ডৰ পোৱালিবিলাক পাই থাকিব। আমাৰ ইয়াত খাকী কেম্বেল, হোৱাইট পেকিং, ইণ্ডিয়ান দানাৰ, লোকেল হাঁহ এইবিলাক সকলো আমি যোগান ধৰোঁ। আৰু মুৰ্গী পোৱালিৰ যোগান ধৰোঁ। কোনোবাৰ যদি মেচিনৰ ইণ্টাৰেষ্টেড হয় মেচিনো ল'ব পাৰিব, আৰু যদি কোনোবাই পোৱালি লাগে তেনেহ'লে পোৱালি ল'ব পাৰিব। আৰু আমাৰ ইয়াৰ পৰা সকলো ছাৰ্ভিচ দিওঁ। আমি মেনুৱেল ছিষ্টেমৰ মেচিনো দিওঁ, অট'মেটিক ছিষ্টেমৰ মেচিনো দিওঁ। আৰু মেনুৱেলটো অলপ ঘৰ হিচাপত দামটো কম হয়, অট'মেটিক অলপ প্ৰাইচটো অলপ বেছি হয়। আৰু মেনুৱেল মেচিনটোত আপুনি যদি লয় আৰু অট'মেটিকত বেছি ডিফাৰেঞ্চ নহয়। আৰু মেনুৱেল মেচিনটো আপুনি ল'লে তাৰে কণীখিনি হাতে দি লৰাব লাগে, কিন্তু ফুল অট'মেটিক মেচিনটো ল'লে আপোনালোকে একো কাম কৰিব নালাগে, অনলি আপুনি কণীটো ভৰাই দিলেই হ'ল। আৰু এইটো মেচিনত আপোনাৰ হেচিঙৰ কাৰণে এক্সট্ৰা ট্ৰে বনাব নালাগে। এইটো মেচিনৰ 17 দিন পিছত এটা মেনুৱেল চুইচ আছে, চুইচটো অফ কৰি দিলে আপোনালোকে ডাইৰেক্ট ইয়াৰ পৰাই পোৱালি জগাব পাৰিব। আৰু এইটো আমাৰ সকলো বস্তু আছে, কাগজ পাতি আছে। যদি আপোনালোকে আমাৰ লগত থাকে, আমি কাগজ পাতি দি মেচিনবিলাক দিব পাৰিম। আমি অল নৰ্থ ইষ্টত মেচিনবিলাক দি থাকোঁ। আমি বেংগল, শিৱসাগৰ আৰু গোটেই অসমৰ বাহিৰৰ আৰু অন্য ষ্টেটৰ মালবিলাক দি আছোঁ। যদি কোনোবাৰ লাগে আমাৰ লগত সৰাসৰি যোগাযোগ কৰক। চাওক, ইয়াত কিমান মেচিন ৰেডি হৈ আছে। ইয়াত মেচিনবিলাক যাব, আৰু ইয়াত ট্ৰেবিলাকো চাওক, এইবিলাক আমি মেচিনবিলাক ৰেডি কৰি আছোঁ। ইয়াত নেক্সট টাইমত এই মেচিনবিলাক ৱাৰ্ডাৰৰ মেচিন, এইবিলাক বেলেগ বেলেগ ঠাইত যাই আছে। আৰু ইয়াতো চাই আছে, কামবিলাক চলি আছে। এভৰিডে কাম কৰি থাকোঁ, আৰু মেচিনবিলাকো দি থাকোঁ। যিহেতু আমাৰ ইউটিউব চেনেলত চাই আছে, তাৰমানে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। আৰু যিহেতু আমাৰ ফেচবুক পেজত চাই আছে, তাৰমানে আমাৰ পেজটো লাইক কৰক আৰু আমাৰ লগত থাকক, যাতে নেক্সট ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে ফাৰ্ষ্ট টাইম আমাৰ পৰাই চাব পাৰে। কাৰণ আমি ভিডিঅ'বিলাক হিচাপত আপডেট দিয়ে থাকোঁ, আপোনালোকে থাকিব। আৰু নেক্সট ভিডিঅ'ত আমি কেনেকৈ কণ্ট্ৰলাৰবিলাক ছেট কৰিব লাগে সেই বিষয়ে আমি আলোচনা কৰিম। আপোনালোকে থাকক, নেক্সট ভিডিঅ'ত পাই যাব। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিৰ কাৰণে এইখিনি, নেক্সট টাইম নেক্সট ভিডিঅ' দিয়া হ'ব, তাৰ কাৰণে আমাৰ লগত থাকক। থেংক ইউ।